নমস্কাৰ। পোনপ্ৰথমে মই সকলোলৈকে বহুত ধন্যবাদ দিছোঁ, কাৰণ আপোনালোকে আমাৰ আগৰ ভিডিঅ'বিলাকত আমাক বহুত বেছি ছাপোৰ্ট কৰিছে, তাৰ বাবে সকলোকে অশেষ ধন্যবাদ। তেন্তে বলক আজি নতুন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চবৰে ভাল, আশা কৰোঁ ভালেই চাগে। তো আপোনালোকে চাগে ভাবিছে যে মোৰ কাষৰ দুজনী কি হ'ল আজি। আছে বাৰু সিহঁত দেখুৱাম সিহঁতে কি কৰি আছে, আৰু তাৰ কাৰণে আপোনালোকে আমাৰ ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক। তেন্তে বাকী দুজনী কি কৰি আছে দেখাও। এয়া আমাৰ বহুত বিজি। আৰু এইজনী আমাৰ পোৱালি, দাদাৰ পোৱালি। নমস্কাৰ। তাৰ আমাৰ লগতে থাকে বাৰু। তো বলক আজি আমাৰ নতুন এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো চবেই খাই ভালে পায়। ৰেচিপিটো হ'ল কি হয়? ফুচকা। আজি আমি ফুচকা খাম আৰু ভাবিছোঁ ৰেচিপিটো আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আমি ফুচকা বনাম। তো ফুচকাৰ কাৰণে আমি প্ৰথমতে আলু বইল কৰি লৈছোঁ, আৰু এয়া পিঁয়াজ কাটি লৈছোঁ আৰু জলকীয়া। দেন ফুচকাৰ লগত আমি পানী এটা খাওঁ, টেঙা পানী। তো সেইটো কাৰণে আমি নেমু কাটি লৈছোঁ। বহুতে বেলেগ বেলেগ টেঙা লৈ, আমি নেমু টেঙাৰে খাওঁ। আৰু এয়া দেখিছে ভোট জলকীয়া, আমি এইটোও খাম। আৰু নেমু টেঙাৰ লগত নেমু টেঙা পানী দিবৰ কাৰণে আমি এয়া কেইটামান পাত ধনিয়া লৈ লৈছোঁ। তাত আমি পাত ধনিয়া জলকীয়া চব মিক্সিত গুড়ি কৰি লওঁ, আৰু তাৰপিছত যিখিনি পানী বনাওঁ সেইখিনি আমি সেইটো মিক্স কৰি দিওঁ। তো ভিডিঅ'টো চাই লওঁ। এতিয়া আমি ফুচকাৰ কাৰণে কেৰাহী বহাই দিছোঁ, কিন্তু ফুচকাটো আমি নিজে নবনাওঁ, সেইটো কিনিব পায়। আপোনালোকক পেকেটটো দেখাই দিম বাৰু। মানে পাপৰৰ নিচিনা থাকে, সেইটো ফুচকাৰ নিচিনা বনাই দিলে হ'ল। এইটো হৈছে পেকেটটো। আপোনালোকে যদি আগতে খোৱা নাই খাব পাৰে, ভাল লাগে। খালি এইটো তেলত ফ্ৰাই কৰি দিলে হৈ যায়গৈ। এইটো ৰিফাইন বহাই দিছোঁ। এতিয়া ৰিফাইনটো গৰম হোৱালৈকে অলপ ৱেইট কৰিছোঁ। ফুচকা ৰেডি হৈ গ'ল। এয়া হৈছে ফুচকা, পানী আৰু আলু। এতিয়া আমি ফুচকা চেলেঞ্জ কৰিম, মানে তিনিওখন প্লেটত সমানে ভগাই গৈছোঁ। দেখা যাব আজি কোন ফাৰ্ষ্ট হয়। আমি এটা টাইম দিম, এই টাইমটোৰ ভিতৰত ফাৰ্ষ্ট খোৱা হয়। এনেইতো ময়েই জিকিম সদায় দৰে, আজিতো ময়েই জিকিম। তথাপি আপোনালোকে চাই থাকক। যিয়ে ফাৰ্ষ্ট খোৱা হ'ব সেইটো উইনাৰ হ'ব। আৰু যিটো চবতকৈ পিছত খোৱা হ'ব আৰু পানিছমেণ্ট দিয়া হ'ব। আৰু ইয়াতে আমি বহুত জলকীয়া দিছোঁ, মানে ইয়াতে বহুত জ্বলা আছে। তো আমাৰ চকু পানীও ওলাই যাব পাৰে। পানী লাগিব পাৰে, কিন্তু পানী খাব নোৱাৰে। কাৰোবাৰ যদি জলকীয়া বেছি লাগে তেনেহ'লে এভইড কৰি দিলে হ'ল, বাদ দি দিলেই হ'ল, নাখাওঁ বুলি গেমটোৰ পৰা ওলাই গ'লেই হ'ল। আৰু যি শেষলৈ খাই থাকিব পাৰে সেইটো হ'ব উইনাৰ, যিটো হ'ম মই। দেখা যাব বাৰু। বলক ষ্টাৰ্ট কৰোঁ। এনেও দেখি পেলাই থাকিব পৰা নাই, খাব জিভাৰ পানী পৰি গৈছে। বলক তেন্তে ষ্টাৰ্ট কৰোঁ। তুমি কোৱা।
খালি এটা কাটি লৈছে বেছি লোৱা নাই খাইছে মই খালি কাটি গৈছোঁ ইমান জলকীয়া হৈছে খাই দিম ইমানেই টেষ্টি হৈছে পানীখিনি লাগিব নোৱাৰোঁ মই পানীখিনি খাই মই নোৱাৰিছোঁ বহুত বেছি জলকীয়া হৈছে আৰু নোৱাৰিম খাবলৈ টেষ্টি আছে টেঙা পানী ইমান টেষ্টি তহঁত দুটা বাকী ৰৈছে মই গোটেই শেষ কৰিছোঁ মই কৰি আছোঁ নোৱাৰোঁ খাবলৈ তেন্তে আমাৰ ফুচকা চেলেঞ্জ খতম হৈ গ'ল আৰু এইজনী পূজাৰ লুজা আৰু মই হ'ব বাৰু একো নাই হাৰিলোঁ আৰু পিছে আপোনালোকৰ কেনেকুৱা লাগিল আমাৰ ভিডিঅ'টো চাই নিশ্চয়কৈ জনাব কিন্তু মুখখন জ্বলিছে কথা ক'ব পৰা নাই ফুচকা খাইছোঁ যে দেই বহুত জলকীয়া লাগিছে ভালকৈ ক'ব পৰা নাই মুখখন এইখিনি গোটেইবোৰ জ্বলি গৈছে বহুত জলকীয়া আছে যে তো খামেই হৈ আছে মই এতিয়া আমাৰ বাইদেউজনী পানিচমেণ্ট দিয়া হ'ব দিব আছে নহয় পানিচমেণ্ট নিদিয়াকৈ কেনেকৈ হ'ব বাৰু ন পানিচমেণ্ট পানিচমেণ্ট কি দিয়া ভাল হ'ব পানিচমেণ্ট কি দিম ভাল লাগিছে নেকি ভাল লাগিছে হ'ব বাৰু মই চব পানিচমেণ্ট ল'বৰে ল'বলৈ ৰেডি আছোঁ বাৰু এতিয়া পানিচমেণ্ট মই ভাবিছোঁ দেই মই ভাবিছোঁ ABCD খন তই শেষৰ পৰা প্ৰথম লিখিব ৰিভাৰ্চ কৰিবি পাৰিবি নে পাৰিবি নে ভয় খাইছ ট্ৰাই কৰোঁ বাৰু ট্ৰাই কৰোঁ এনেকৈ নহয় যে ABCD আছে লাষ্টৰ পৰা ক'ব লাগিব Z Y এনেকৈ ক'ব লাগিব এক্স ঠিক আছে বাৰু ট্ৰাই কৰোঁ ভালদৰে মোৰ হ'ব পাৰে বাৰু ফাৰ্ষ্ট ক'ব লাগিব মই কাউণ্ট কৰিম টিক 1ৰ পৰা 10লৈ তো মই 10 পোৱাৰ আগতে তই কমপ্লিট কৰিব লাগিব নহ'লে ইয়াতো তই ৰেডি ষ্টেডি গ' হ'ল টিক 1 Z Y 3 X W 5 টিক V 6 U 7 S R Q P O N টিক 10 হৈ গৈছে পাৰিছ L K J I H G F E D C B A পাৰিছ টাইমটো কেনেকৈ হ'ব বাৰু টাইম আপ হৈছে, পাৰিছ? কৈছোঁ নহ'ব পাৰিছ নহ'ব মানে টাইমটো আপ হৈ গৈছে পাৰিছ বাৰু হ'ব ট্ৰাই এটা কৰিছ তই ট্ৰাই নহয় মই পাৰিলোঁ পাৰিছ, আকৌ তাকে। টাইমটো ইমান অকণমান টাইমটো মই অভিয়াছলি নোৱাৰিম বাট মই পাৰিছোঁ পাৰিছ আপোনালোকে জনাব পাৰিছেনে নাই বাৰু পাৰিছ অকণমান টাইম বেছি দিলে তোৰ গোটেই কমপ্লিট হ'লহেঁতেন মানে ইয়াতে অকণমান টাইম কম হ'ল হ'ব বাৰু পাৰিছ আজিলৈ তোক মানে মৰমতে বাছ ৰেহাই দি দিয়া হ'ল বাকী কৰিছোঁ ঠিক আছে বাৰু তেন্তে মই মোৰ পানিচমেণ্ট একচেপ্ট কৰিলোঁ আৰু সেইটো মোক পানিচমেণ্ট দিলোঁ ঠিক আছে তেন্তে আজিলৈ ইমানে যদি আমাৰ ভিডিঅ'টো ভাল ভাল লাগিলে লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদিহে দাদা পোৱালিতে বহুত চিঞৰি আছে তাইকো দেখাব লাগে বা দেখাই দিওঁ এইজনে আমাৰ দাদাৰ ছোৱালী মানে কাজিন দাদাৰ ছোৱালী তাইও বিচাৰি আছিলে ভিডিঅ'ত আহে সেইটো তেন্তে ব'লক আজিলৈকে ইমানেই বাই বাই